বন্ধুসকল স্বাগত জনাইছোঁ নতুন অন্য এটা ভিডিঅ'লৈ। মানে আজি আমি যাম এখন মানে ছয়গাঁৱৰ ছেকেণ্ড হেণ্ড মোবাইলৰ দোকানত। আপোনালোকক দেখুৱাই আছোঁ, মানে ভিডিঅ'টো চাই থাকক। মোবাইলটা ঘুরে পাল্টে দেখে দিচ্ছি মানে আমি এটা মোবাইল ললো কিমান বেশি দাম নয় ৫,০০০ টাকার মানে মোবাইল। এই মোবাইলটো এইটো মানে 4GB ৰেমৰ ভিভো এইটো ললো। মানে এই মোবাইলটো ললো, লগতে চাৰ্জাৰ দিছে আৰু এই পইচা গুনি আছে পুৰা। কাশিয়ার কুস্তি মানে এখন বিল মানে মোবাইলটো লৈছে এই ৫,০০০ টাকা দি ৪,৫০০ টাকা। এইবিলাক মোবাইল ইয়াত চাওঁ, মোবাইলটা দেখে মোবাইল ইয়াতে আছে। মানে মোবাইলটো আনিলোঁ, আনাৰ পাছত মানে মোবাইলটো মানে বেটাৰী চাৰ্ভিচিংটো ইমান এটা সেই নহয় আৰু মানে নিজে নিজে চাৰ্জটো গৈ থাকে। সেইবাবে আৰু গ'লোঁ আৰু মানে দোকানখনত গ'লোঁ, যাই কিনে মানে আৰু মোবাইলটো চেঞ্জ কৰি ৬,০০০ টকাই দি মানে মোবাইল এটা আনিলোঁ। ৰেডমি ফোন 4GB ৰেম আৰু 64GB মেমৰি ষ্ট'ৰেজ মানে লৈ আহিলোঁ। মানে তাৰ পাছতো মোবাইলটো মানে সিমান এটা সেই নহয় আৰু দে আৰু কি কবি আৰু। এইটোৱে মোবাইল মানে এইটোৱে আনিছিলোঁ। মানে তাৰপিছত পাছত মানে ভিভো মানে আনিছিলোঁ ফাৰ্ষ্টতে, তাৰপিছত চেঞ্জ কৰি দি আহিলোঁ। চেঞ্জ কৰি দি কিনে মানে MI আনিলোঁ, ৰেডমিৰ ফোন আনিলোঁ এটা। ইয়াত ৬,০০০ টকা লৈছে, এই ফোনটোত ৬,০০০ টকা লৈছে। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। বাই।